আন্তৰিকতাৰে কামনা কৰিছো। আটাইতকৈ আমাৰ পঞ্চম দল আৰু তো এইটোৱে আপি কেইটাই বনাইছে এই আপি কেইটাই এইটো বনাইছে। নমস্কাৰ। এপ্ৰিল মাহৰ 3 তাৰিখৰ পৰা 3 তাৰিখে 3 দিন জোৰা কাৰ্যসূচী আছে। আজিৰ পৰা আৰম্ভ হৈছে 1, 2, 3 মানে আজি দিনটো মিছ কৰিলে আজি দিনটো মিছ কৰিলে আপোনালোকে অহাকালি আৰু পৰহি দিনা আপোনালোকে আহিব বুলি আমি আশা ৰাখিলোঁ। এইখিনি আৰু ধন্যবাদ। আমি বহুত কষ্ট কৰি কিবা কিবি বনাইছোঁ আপোনালোকে চাই যাওক। আজি ফাগুনৰে এই মধুৰ লগন আজি ফাগুনৰে এই মধুৰ লগন আজি ফাগুনৰে এই মধুৰ লগন মন ময়ূৰী না শ্ৰী শ্ৰী পঞ্চম দল কি জ্বলাবলৈ অনুৰোধ জনাইছো। প্ৰতিটো চাকি জ্বলাইছো। উদযাপন সমিতিৰ প্ৰথম কাৰ্যসূচী সম্পাদন হোৱাৰ পিছত এতিয়া আছে দ্বিতীয় কাৰ্যসূচী গেট উন্মোচন, তৰণ উন্মোচন। তো তৰণ উন্মোচন কৰিবলৈ আহিছে বৰপেটাৰ এজন বাদক, বিশিষ্ট খোল বাদক আৰু সম্পাদক শ্ৰী অখিল কুমাৰ ৰায় তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছো। মহাপ্ৰভু শ্ৰী শ্ৰী হৰেশ্বৰ ঠাকুৰক স্মৰি হৰে উচ্চস্বৰ হৰিব। শ্ৰী শ্ৰী কৃষ্ণৰ পঞ্চম দল কি শ্ৰী শ্ৰী তো এইবাৰ আছে দৌল উদযাপন কমিটিৰ তৃতীয়টি কাৰ্যসূচী তথা গেট উন্মোচন কাৰ্যসূচী। গুঞ্জৰে বমুৰাই ফাগুনৰে গীত গাই মপিয়া পখী এয়া আছিল তৃতীয়খন গেট তথা উদযাপন সমিতিৰ উদযাপন সমিতিৰ তৃতীয়টি কাৰ্যসূচী আৰু এইখন হৈ গ'ল। 3খন বিশেষ বিশেষ গেট বনোৱা হয়, গাঁৱৰ ডেকাসকলে বনায়। তো এইখন হৈ গ'ল আৰু এতিয়া আছে নেক্সট আৰু এখন মানে বাকী থকা তৰণখন, বাকী থকা গেটখন আৰু এইখন উন্মোচন কৰিবলৈ এতিয়া কাক নিমন্ত্ৰণ কৰি আছে সেইটো মই গম পোৱা নাই, কিন্তু কোনো এজন বিশেষ ব্যক্তিক হয়তো নিমন্ত্ৰণ কৰি আনিছে আৰু সেয়া উন্মোচন কৰিবলৈ এতিয়া আগবাঢ়িছে। ফুলে ফুলে মধুৰ গুঞ্জ ফুলে ফুলে মধুৰ গুঞ্জ নাচি উঠে বনভূপৱন নাচি উঠে বনভূপৱন খেলে হোলী কমল সুন্দৰ ভিডিঅ' হৈ আছে ইউটিউবত। তো এতিয়া মণিকূটৰ পৰা গোসাঁইক দৌল মন্দিৰলৈ লৈ যাব।
খেল কলিকাতাখন কাৰ্যসূচী সমাপ্ত কৰিল আৰু ইয়াৰ পিছত কাৰ্যসূচী আছে আতচবাজি প্ৰজ্বলন হেপী হলি গতিকে আহি পাব মাৰে আৰু আমাৰ এইবাৰ নতুন কাৰ্যসূচী আৰম্ভ হ'বলৈ ধৰিছে মানে এইগিলা দেখাইছোঁ খাৰ খাৰ পৰা কিছুমান দৃশ্য লগাইছে তো আজিৰ পৰৱৰ্তী কাৰ্যসূচী কি আছে ইয়াৰ পিছত আমাৰ ভাগৱত পাঠ আৰম্ভ হ'ব ভাগৱত পাঠৰ পিছতে আমাৰ হোলী কীৰ্তন পৰিৱেশন আমি হোলী কীৰ্তন আমন্ত্ৰণ কৰি আনিছোঁ কোমৰীয়া হোলী কীৰ্তন কি যে কৰে না অন্তিমটো কাৰ্যসূচী সেয়া হ'ল আকাশবন্তি প্ৰজ্বলন হৈছে খেলা হবে